সুন্দৰ অতি সুন্দৰ বহুতে টেষ্টি বন্ধু বান্ধৱীসকল সকলোকে সৌৰভ XYZলৈ স্বাগতম জনাইছোঁ আজি মই অকণমান মোৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ কৰি বনাবলৈ চেষ্টা কৰিছোঁ কাৰণ আজি মই খাবলৈ মানে বনাবলৈ লৈছোঁ কঁঠাল যিটো বস্তু ফাগুন মাহত সকলোৱে কয় ফাগুন মাহত কঁঠাল খাব লাগে ঘৰৰ বাৰীত যদিও ডাঙৰ হোৱা নাই বেলেগৰ পৰা চুৰ কৰি আনি হ'লেও এটা মানে আজি বনাম আৰু খাম গতিকে যিটো বস্তু বনোৱা সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাম বুলি ভাবিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কাৰণ আপোনালোকে যেনেধৰণে বনায় আজি মই তাতকৈ অলপ বেলেগ ধৰণত বনাম হয়তো মোতকৈ আপোনালোকে ভালকৈ বনায় তথাপিও মই আজি যিটো ইউনিক ষ্টাইলত বনাম বুলি ভাবিছোঁ তেনেকৈ এদিন আপোনালোকেও বনাই খাই চাব নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ আৰু যদি আপোনালোকে ভাল পায় মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া বলক মই লৈ লৈছোঁ এইকেইটা কঁঠাল ডাঙৰ ডাঙৰ এটা সৰু কিন্তু এটা ডাঙৰ হ'লেও উপায় নাই লোকৰ বাৰীত আছিলে উঠাই লৈ গুচি আহিলোঁ এতিয়া বনাম কঁঠালটো প্ৰথমতে মই কঁঠালটো কাটি ল'ম বুলি ভাবিছোঁ এতিয়া প্ৰথম আপোনালোকক মই কাটি ল'ম কেনেকৈ কাটিম কি কৰিম সকলো দেখাম আৰু এখন কৰত লৈ লৈছোঁ পূৰা মানে কঁঠাল কাটিবৰ কাৰণে কাৰণ মানে কি দাহেদি কাটিলে এইবিলাক মানে বৰ ভাল নহয় গতিকে কৰত মাৰি কাটিম সম্পূৰ্ণ ভিডিঅ'টো দেখাম কাৰণ ভিডিঅ'টো আজি বেলেগ ধৰণৰ হ'বলৈ গৈ আছে ভিডিঅ'টো গতিকে শেষলৈকে চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আহক এতিয়া আমি কঁঠালটো কাটি লওঁ এতিয়া মই প্ৰথমতে কাটিবৰ কাৰণে কৰতখনত অলপ মিঠাতেল সানি ল'ব লাগিব তেলো বেছি নাই তাৰে অকণমান লৈ একদম পূৰা লৈ লৈছোঁ আৰু পূৰা সানি লৈছোঁ এতিয়া আহক কঁঠালটো কাটা আৰম্ভ কৰোঁ সেইটো পূৰা মজা ওলাইছে মাল একদম সুন্দৰ লাগিব খাই আৰু এতিয়া কাটি লওঁ প্ৰথম এইটো সৰু মাল গতিকে এনেকুৱাই ওলাইছে আৰু কৈ দিম আকৌ পূৰা কাটি লৈছোঁ কঁঠালটো সৰুকৈ কাটি লৈছোঁ গতিকে আপোনালোকেও অলপ সৰুকৈ কাটি ল'ব বৰ বেছি ডাঙৰ কৰিলে সিজিবলৈ অলপ টাইমো লাগে পূৰা কাটি কুটি কেঁচাকৈ ধৰা খাই দিওঁ লাগিছে আৰু একদম পূৰা দেখি মানে মুখলৈ পানী পূৰা আহিয়ে গৈছে আৰু এতিয়া এই কাটি থাকোঁতেই প্ৰথমতে কঁঠালটো অলপ বইল কৰি ল'ব লাগিব দেখিছে নাই কুকাৰ ধনী মানুহ যে এটা জুইত পোৱা এটা গেছত দিয়া জুইত পোৱাটোতে মালটো অলপ ভৰাই লৈছোঁ অলপ বইল কৰোঁতে নিমখ দি দিব লাগে তেতিয়া মানে নিমখটো সোমাই যায় অলপ সোৱাদো হয় খাবলৈ নিমখ দি এতিয়া এটা পানী আছে এইটো বহাই দিছোঁ জুইৰ ওপৰত এয়া কঁঠালৰ লগত দিবলৈ বিলাহী লৈ লৈছোঁ 3টা এয়া পিঁয়াজ লৈ লৈছোঁ 4টা কাৰণ পিঁয়াজ 4টা মানে নামতহে 4টা আৰু দেই মানে কি দেখিছে ন ঘৰ দুৱাৰ ভাগি আছে আনিবলৈ পইচা নাই গতিকে এইটো আৰু নামতহে পিঁয়াজ এয়া আলু লৈ লৈছোঁ আপুনি যিমান দিয়ে নিজে দিব পাৰে এয়া আদা নহৰু এইফালে এইখিনি জিৰা
এয়া জলকীয়া, এয়া তেজপাত, এয়া মছলা, লং ইলাচি, ডালচেনিটো আনিবলৈ পঠিয়াইছোঁ এজনক দোকানলৈ। তেওঁ কি কৰিছে আৰু দোকানত গৈ সেই দৈবৰ ৰসকে মাৰি আছেগৈ নেকি, এতিয়ালৈকে আহি পোৱাহি নাই। লং ইলাচি, ডালচেনি আহি আছে, বাকী এইখিনি বস্তু এতিয়া এইখিনি মই কাটি মেলি ধুনীয়াকৈ ৰেডি কৰি আলুকেইটা ফ্ৰাই কৰি ল'ম। এতিয়া মই কাটি ল'ম ধুনীয়াকৈ জেগাত। এয়া প্ৰথম আলুখিনি তেলত দি লৈছোঁ, অলপ ফ্ৰাই কৰি ল'ব লাগিব আলুটো। চিলি দি লৈছোঁ অলপ, এয়া মিট মছলা অকণমান দি দিছোঁ বইলিং হোৱাৰ পিছত। এইটো অকণমান ধনিয়া গুড়ি ছটিয়াই দিছোঁ। এয়া ছটিয়াই দিছোঁ অলপ ছানৰাইজৰ মছলা গুড়ি, নহয় কিন্তু দেই, এভৰিডে জিৰা। এতিয়া দি এইখিনি পূৰা জোকাৰি লৈছোঁ মালটো। এয়া আলুটো হৈ গৈছে, পূৰা হৈ গৈছে, আলু কালাৰ আহি গৈছে। এয়া কালাৰ আহি গৈছে, আলু এয়া নমাই লওঁ। পূৰা আলু ৰেডি, মানে খাব পৰা হৈ গৈছে, একদম ফ্ৰেঞ্চ ফ্ৰাই গোন্ধ আহি গৈছে আৰু পূৰা মলমলাই আছে। আৰু এতিয়া বইল হোৱা কঁঠালটোত মছলা মাৰি ল'লোঁ, মাৰি লৈ ইয়াক এতিয়া বইল কৰাৰ পিছতো আকৌ এতিয়া পূৰা ফ্ৰাই কৰি ল'ম। পূৰা ঘামি জামি গৈছোঁ আৰু গেঞ্জি দাঙিয়ে মোহাৰি দিছোঁ আৰু পূৰা। এয়া পূৰা মছলাৰ মিক্সাৰটো বনাই লওঁ। ৰেড চিলিটো অলপ কম দিছোঁ, কাৰণ বেছি ৰেড চিলি খোৱা ইমান ভাল নহয়, মানে পিছদিনা অলপ প্ৰব্লেম এটা হয় আৰু ৰেড চিলিটো বেছি খাই দিলে। জিৰা গুড়ি, এয়া ধনিয়া গুড়ি, এয়া মিটৰ মছলা। এইটো কঁঠালটো বইলিং হৈয়ে আছিলে, এনেও অলপ অলপ ফ্ৰাই কৰি ল'লোঁ, মানে উলিয়াই লৈছোঁ পূৰা মালটো। পিঁয়াজটো কাটি লৈছোঁ, পূৰা কাটি লৈছোঁ পিঁয়াজ, সৰু সৰুকৈ কাটিব পিঁয়াজ, কাৰণ পিঁয়াজৰ দাম যিমান কাম সিমান বেছি কৰিব লাগে, গতিকে সৰু সৰু, সদায় সৰু, পূৰা সৰু যিমান পাৰে। পাৰিলেতো মিক্সিত দিব পাৰিলে আৰু ভাল। এইটো তেজপাত অনাই আনিলে, ৰন্ধাই ৰান্ধিলে, খুৱাই আকৌ কাঁহী কিনাৰত থৈ দিলে, গতিকে ইয়াক এতিয়া দি দিছোঁ তেলত। এইটো জিৰা, এইটো শুকান জলকীয়া, ৩-৪টা, অলপ চেণ্টটো ভাল হ'ব। এতিয়া দি দিছোঁ পিঁয়াজ, পূৰা চৰচৰাই আছে, পূৰা চৰচৰাই আছে আৰু ভাজি একদম মানে একদম হাতলৈকে মছলা মছলা গোন্ধাই গৈছে, সুন্দৰ। এতিয়া পিঁয়াজটো অলপ ব্ৰাউন হোৱালে, অলপ ব্ৰাউন কালাৰ হোৱাৰ কাৰণে পিঁয়াজী ৰংটো উঠিবলৈ অলপ এৰি দিম মালটো। আহি গ'ল, এতিয়া এই গুলি লোৱা মছলাটো দি দিম। গোন্ধত একদম পূৰা আমোল ওলাই গৈছে। গাঁৱৰ মানুহে ভাবিছে চাগে সিহঁতৰ মাংস বনাইছে, মইহে জানো কি মাংস বনাই আছে। এয়া আদা নহৰু,
ঘামি জামি কৈছোঁ আৰু দেই আজি গৰমটো বহুত বেছি গতিকে অলপ গধূলি হৈ গৈছেগৈ আৰু বনাওঁতে পোহৰ ঠাণ্ডা হওক ভাবোঁতে গধূলি হৈ গৈছে আৰু পূৰা দালচেনি এতিয়া এই বিলাহীটো ইয়াতে ঢালি দিম এতিয়া ইয়াত এইখিনি হৈ গৈছে এতিয়া দি দিম কঁঠালখিনি তেল দেখিছে নাই বিৰিঙাই পঠিয়াইছোঁ পুৰা মাল কঁঠাল হৈ গৈছে এতিয়া দি দিম আলু খাই ভাল পালো আলু খাই ভাল পালো ঐ আলু কঁঠাল এইয়া ছাগলী মাংস ছাগলী বনিছে ছাগলী কঁঠালৰ কি সুন্দৰ কালাৰ আহি গৈছে দেখিছেনে সুন্দৰ কালাৰ আহি গৈছে মাল কালাৰিং পুৰা কালাৰিং হৈ গৈছে কালাৰ দেখিয়ে আৰু একদম পুৰা খাম লাগি গৈছে আৰু এইখিনি চাওক লং ইলাচি দালচেনি আৰু গোটা জিৰা এইটো এক্সট্ৰা পেষ্ট মোৰ নিজৰ চইচ মই ভাল পাওঁ খাই আপোনালোকে দিবও পাৰে নিদিবও পাৰে ইয়াত দি দিছোঁ এতিয়া হৈ গৈছে ভাজি ৰেডি লাষ্টত এই গৰম মছলা অলপ ছটিয়াই দিম ওপৰতে কৰি পেলাওঁ এইটো এই নমাই লৈছোঁ জুইত ধমধমাই জ্বলি আছে অকণমান টেষ্ট কৰি চাম এনেইতো মই ইয়াক ভাতৰ লগতেই খাম কিন্তু দুডৰখনমান টেষ্ট কৰি চাইছোঁ সুন্দৰ অতি সুন্দৰ বহুতেই টেষ্টি আপোনালোকক বনাই খাই চাব মই এনে কোৱা নাই বহুত যথেষ্ট টেষ্টি হৈছে আৰু যদি মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ চাওকচোন আপোনালোকৰ কাৰণে ইমান ঘামি জামি বনাইছোঁ মেলিছোঁ কৰিছোঁ ভিডিঅ' আৰু এডোখৰ খাই লওঁ আজিলৈ ভিডিঅ' ইমানে ধন্যবাদ